সদৌ অসম নাগৰা নাম সংঘাই হয় নাগৰা নাম বিকৃত কৰা বুলি অভিযোগ তুলিছে। হয় ইয়াৰ লগত তুমি কি ক'বা, অসমবাসী ৰাইজক কি ক'বা? প্ৰথমতে অসমবাসী ৰাইজক আমাৰ দলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিসকলে আমাক উৎসাহ দিছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ। আৰু যিসকলে আমাৰ এই নাগাৰ নামৰ এই শ্বৰ্ট ক্লিপটো বিকৃত কৰা বুলি কৈছে তেওঁলোককো কওঁ যে মই ভাবোঁ এইটো মোৰ দৃষ্টিৰে এইটো বেয়া হোৱা নাই। কাৰণ যদি কোনোবাই বেয়া ভাবিছে সেইটো তেওঁলোকৰ নিজস্ব ইচ্ছা হ'ব লাগিব বা তেওঁলোকৰ নিজস্ব এইটো চইচ হ'ব লাগিব। গতিকে মই ভাবোঁ এইটো বিকৃত কৰা নাই। কাৰণ এটা নাগাৰা নাম পৰিৱেশন কৰোঁতে তাতে হাস্য কৰোণ মানে গোটেইখিনি থাকিব লাগিব। আৰু হয়, নৱৰসৰ সমষ্টি হয়। তাৰপিছত তাতে 9টা ৰস থাকিব লাগিব। গতিকে যদি মই যিটো নাম পৰিৱেশন কৰিছিলোঁ সুধৰ্মাৰ বিয়া মানে গৌতম মুনিৰ জন্ম নামটি, তাতে বিয়াখনত আমি জাষ্ট আমি বেংক পাৰ্টি এটা ক্লিপ কৰিছিলোঁ। যদি বেংক পাৰ্টিটো ক্লিপ কৰোঁতে যদি বিতৰ্ক কৰিছা বা এইটো বিকৃত কৰা বুলি কৈছে, সেইটো হয় হয়, মানে আমি বিয়াখনৰ পৰিৱেশটো দেখুৱাবৰ কাৰণে। কাৰণ বিয়াখনত আমি দেখুৱাব লাগিলে তাতে উৰুলি দিব লাগিব, আপোনাৰ তাতে বেংক পাৰ্টি বজাব লাগিব, তাতে বা ইজনক সিজনক সুধিব লাগিব যে আপোনালোকে ভোজ খাইছেনে বা ভাত খাইছেনে, তেওঁলোকক এইটো বস্তু সুধিব লাগিব। গতিকে যদি এইটো বস্তু কৰাৰ কাৰণে বিকৃত কৰা বুলি কৈছে, তেতিয়াহ'লে এটা কথা এইখিনিতে কওঁ যে আজি সংবিধানখন 1984 চনত হৈছিলে নেকি, কি চন আছিলে মই ইমান ভালকৈ নাজানো। তেওঁলোকে তেতিয়াৰ পৰা যে ৰাজা হিন্দুস্তানীৰ গীত পাৰদেশী গান হিন্দী গীতৰ সুৰ নামত সংযোগ কৰিছিলে, তেতিয়া এছামে সংযোগ কৰিছিলে, তেতিয়া কি সংবিধানখন নাছিলে নেকি? মোৰ প্ৰশ্ন, যিসকলে মানে বিকৃত কৰা বুলি কৈছে তেওঁলোকলৈ প্ৰশ্ন যে তেতিয়া কি সংবিধানখন নাছিলে নেকি? নে সংবিধানখন আছিলে যদিও তেওঁলোকে মনে মনে বহি আছিলে? যদি এই আজি মই দুদিন আগত এতিয়া মই ভিডিঅ' পাইছিলোঁ যে ওজাপালি প্ৰদৰ্শন কৰি আছে, তেওঁ কিন্তু কিবা ৰাষ্ট্ৰীয় পুৰস্কাৰ নে কিবা পাইছিলে তেওঁ। যদি এজন ডাঙৰ গুণীজ্ঞানী ব্যক্তিয়ে যদি ওজাপালি প্ৰদৰ্শন কৰোঁতে তেওঁক যদি কোনোৱে নধৰে, মই আজি বেংক পাৰ্টিৰ দেউতাক কেনেকৈ ধৰিব পাৰিলে? মোৰ প্ৰশ্ন, মানে মোৰ মনত উদয় হোৱা প্ৰশ্ন, তেওঁলোকে যে কৰোঁতে একো বিতৰ্ক নকৰিলে, মোৰতো কিয় কৰিলে? আচ্ছা, তোমাৰ এই কনচেপ্টটো কেনেকৈ মনলৈ আহিল, যিটো কনচেপ্ট তুমি দিছিলা মানে বেংক বেংক পাৰ্টিটো পাৰ্টিৰ এই কনচেপ্টটো? বেংক পাৰ্টিটো একচুৱেলি কি হয়, ক'ব গ'লে যিসকল কিছুমান জ্যেষ্ঠ পাঠক আছে, আমাতকৈ ডাঙৰ হয়, তেওঁলোকে জ্যেষ্ঠ পাঠকে কি হয় হেৰি কৰিছিলে, আমি ইউটিউবত মানে ভিডিঅ'বিলাক সম্প্ৰচাৰ কৰিছিলে। তাতে দেখিছোঁ, আমি দেখি শুনি বহুখিনি আমি শিকিছোঁ, তাৰ পৰা ভাল ভাল বস্তু শিকিছোঁ। আৰু বেংক পাৰ্টিটো আমি তেনেকৈ চাই আগতে আমি দিয়া নাছিলোঁ, কিন্তু আজি 1.5-2 বছৰমান হ'ল নেকি, তেতিয়াৰ পৰা বেংক পাৰ্টিটো দিয়া কৰিছোঁ। আৰু এই বস্তুখিনি মানুহক আমোদ প্ৰমোদ দিবৰ কাৰণেও মানে দেখুওৱা হয়। তাতে কিছুমান আমাৰ ক'ব গ'লে সদৌ অসম সংঘৰ সম্পাদক তেওঁ কৈছে যে বিকৃত কৰিছে, বহিষ্কাৰ কৰিব লাগে। তেওঁ কৈছে বহিষ্কাৰ কৰিব লাগে। সংবিধানখন আজি যে তেওঁ ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰিছে, তোমাক জনাইছে নে নাই সন্দৰ্ভত? মোক মোক একো ফোন কৰা নাই, তেওঁ মোক ফোন কৰি একো জনোৱা নাই। নাই, তেওঁ কিবা এটা নিউজ চেনেলত দিছে যে কৈছে যে মানে আমি বহুত দুখ পাইছোঁ, বহুত লজ্জা পাইছোঁ, বহুত হেৰি কৰিছোঁ। আপোনালোকে যদি বেংক পাৰ্টি দিয়াৰ কাৰণে লজ্জা পাইছে, তেতিয়াহ'লে নাগাৰাত শুই যে মাৰি আছে যে তেওঁলোকে কিয় বন্ধ কৰিব নোৱাৰিলে? ইমান দিন আজিও চলি আছে এই বস্তুটো। হিন্দী গীতৰ সুৰ বনাই আছে তেওঁলোকে, এতিয়াও সেই গীতে গাই আছে। আমিয়ে নিজে সেই আগৰ নাম আমি গাই আছোঁ। মই বৃদ্ধ কন্যাৰ এটি বিয়া গীত গাইছিলোঁ, মানে নাম এটা গাইছিলোঁ, তাতে আছে পাৰদেশী গানটোৰ যিটো কনচেপ্টক লৈ বিতৰ্ক হৈছে, এই কনচেপ্টটো অকণমান আমাৰ কেমেৰাৰ মুখত আওৰাই দিবা নেকি? বেংক পাৰ্টিটোৰ মানে কি হয়, বিয়া ঘৰত আমি গ'লোঁ, তাৰপিছত আমি গৈ দেখা পালোঁ বিয়া ঘৰত সকলো আছে, ইমান মহিলাবিলাকো আছে। তাতে যদি বেংক পাৰ্টি যদি আহে বা ইটো সিটো আমি মানে অলপ নাচিব বা জমনি কৰিব, সেনেকুৱা নিচিনা কৈছিলোঁ। তাৰপিছত কৈছিলোঁ যে বনিহাতে এই বিয়া ঘৰত আহিলোঁ, আমি তেতিয়াৰ পৰা চব বস্তু দেখা পালোঁ, কিন্তু বনিহাত বিয়া ঘৰত আহি দেখোন এটা বস্তু দেখা নাপালোঁৱে। বনিহাতে এই বিয়া ঘৰত বেংক পাৰ্টি মাতা নাই নেকি? তাৰপিছত তেওঁলোকে কয় আৰু মাতছি কোনফালে আছে,
পিছফালে আছে পিছফালে থাকাকেইটা নেকি যেতিয়া মানে অলপ মানে মানুহখিনি অলপ বেছি জুম লাগি থাকিব বনিহঁত সেইকেইটা নেকি দে পিছে বনিহঁত বিয়া ঘৰৰ কথা সোনকালে বেংক পাৰ্টিযোৰ আৰম্ভ কৰিব লাগে তাৰপিছত জাষ্ট আপোনাৰ 30 ছেকেণ্ড 35 ছেকেণ্ড মানৰ ভিডিঅ' সেইটো ক্লিপটো তাৰপিছত বেংক পাৰ্টিযোৰ আৰম্ভ কৰিলে বেংক পাৰ্টিযোৰ বজাইছে আৰু বেংক পাৰ্টিযোৰ বজোৱাৰ পিছত যেতিয়া আমি শেষ হয় তাৰপিছত বেংক পাৰ্টি বনিহঁত ইমান যি মস্ত ঠৌগা হৈছে বেংক পাৰ্টিযোৰা কৰে বা যিখন গাঁৱত যাওঁ আমি এক্সাম্পল আজি গাব গ'লো আমি চিপাঝাৰতে গাব গ'লো চিপাঝাৰত গাব বনিহঁত এই চিপাঝাৰৰ নিকে দলটো মানে তেতিয়া আৰু মানুহখিনি অলপ মানে ভাল পায় বা এনেকুৱা অলপ মানে জমনি টাইপৰ সেনেকুৱা হৈ যায় যে সেইটো মানে আৰু এতিয়া ক'ব গ'লে নাম ধৰি নকওঁ এতিয়া সংবিধানৰ কিছুমানে কৈছে গুৰুজনে সৃষ্টি কৰা নাগাৰা নামত কেনেকৈ বেংক পাৰ্টি আহিল কিন্তু বেংক পাৰ্টিটো আমাৰ এটা লোক সংস্কৃতিৰ ভিতৰতে বেংক পাৰ্টি ওজা এইবিলাক চব সংস্কৃতিৰ ভিতৰতে পৰে গতিকে যদি নাগাৰা নামৰ গুৰুজনে মানে বেংক পাৰ্টিটো সৃষ্টি কৰা নাছিল তেতিয়াহ'লে নাগাৰা নামত যে ওজাপালি প্ৰদৰ্শন কৰে তেতিয়া ক'ৰ পৰা আহে তুমি যুৱ প্ৰজন্মৰ এগৰাকী শিল্পী হয় তোমাৰ এই কথাটো তোমাৰ কেনেকুৱা দুখটো লাগিছে নিশ্চয় দুখ বুলি ক'ব নাযাওঁ দুখ একো লগা নাই কাৰণ নিজে ভুল কৰিলে সেইটো নিজে উপলব্ধি কৰিলে হয় বা মই বা সমূহ অসমবাসী ৰাইজক ক্ষমা খুজিলে হয় কিন্তু তাৰে 80% মানুহে মোক সম্পূৰ্ণভাৱে সহায় সহযোগিতা কৰিছে আৰু বহুত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা ফোন কৰিছে তাৰ যোগেৰে বহুত বিভিন্ন ধৰণৰ চেনেলৰ যোগেৰেও আমাৰ এই মানে আমাৰ যিটো নৱপ্ৰজন্মক উৎসাহ দিছে আগুৱাই নিছে সেইখিনি বহুত ভাল লাগিছে আৰু তোমাৰ মতে এইটো বিকৃত হোৱা নাই নেকি মোৰ মতে হোৱা নাই কাৰণ তেওঁলোকে যদি কৰিব পাৰে সদৌ নাগাৰা নাম সংঘ কৈছে যে তুমি এই নামটো নাগাৰা নাম বিকৃত কৰা বুলি কৈছে তোমাৰ মতে বিকৃত কৰা নাই মোৰ মতে হোৱা নাই নাগাৰা নাম সংঘক তুমি কি ক'বা এই সদৌ অসম নাগাৰা নাম সংঘক জনাওঁ যে তেওঁলোকে যদি এই বস্তুটো যদি সেই পুৰণা নাগাৰা নামলৈ নিব খোজে তেতিয়াহ'লে সকলোবিলাকে লগ হৈ বন্ধ কৰিব লাগিব আপোনালোকে যিবিলাক ইউটিউবত ভিডিঅ' দি আছে বেংক পাৰ্টি হওক ওজাপালি হওক সকলো ভিডিঅ' ডিলিট কৰিব লাগিব ছ'চিয়েল মিডিয়াত যিবিলাক মানে বিভিন্ন ধৰণৰ কিছুমান খুহুতীয়া মানে ভিডিঅ' আছে সেইবিলাক চব ডিলিট কৰিব লাগিব আৰু যদি তেওঁলোকে যদি এইটো বস্তু আৰু আজি মই অলপমান মানে ৰাইজে আদৰি লৈছে বা অলপ মানে ভাইৰেল কৰিছে কাৰণে তেওঁলোকে এই বস্তুটো লাগি আছে মোৰ ধাৰণা কাৰণ এই বস্তুটো মই আগতেও দিছিলোঁ ইউটিউবৰ যোগেৰে মই আগতেও দিছিলোঁ গতিকে তেওঁলোকে যে একো মতামত নিদিলে তেতিয়া বা তেওঁলোকে ফিল্ডত চাইছে বা বহুত জ্যেষ্ঠ পাঠকৰ লগত নাম গাইছে তেওঁলোকে যে নিদিলে এতিয়া তেওঁলোকে কিয় মত প্ৰকাশ কৰিছে